নমস্কাৰ। আজিৰ পবিত্ৰ বৰদিন উপলক্ষে ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, ভাৰতৰ প্ৰধানমন্ত্ৰী সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী, অসমৰ ৰাজ্যপাল সন্মানীয় শ্ৰীযুত গোলাবচান্দ কাটাৰিয়া, অসমৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী, আমাৰ সকলোৰে আপোন বিটিআৰৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে অসমৰ সকলো নাগৰিকলৈ মই আজিৰ এই পবিত্ৰ বৰদিনত মোৰ নমস্কাৰ জনাইছোঁ আৰু বৰদিন উপলক্ষে মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ বৰদিনে আমাৰ মাজত প্ৰেম, ভাতৃত্ববোধ, শান্তি যাতে আনি দিয়ে তাৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোক সকলোলৈ মই আজিৰ এই পবিত্ৰ বৰদিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ।